হেল্ল' এভৰিৱান ফ্ৰেণ্ডছ, আপোনালোক সকলোকে আজি পুনৰ এবাৰ মোৰ ইউটিউব চেনেললৈ আৰু এটি নতুন ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভালে আছে বন্ধুসকল। থাম্বনেইল দেখি হয়তো গম পাইছে আজিৰ ভিডিঅ'ৰ বিষয়বস্তু কি হ'বলৈ গৈ আছে। হয় বন্ধুসকল, মৌমাখিয়ে যদি কামোৰে, হঠাৎ যদি আপোনাক মৌমাখিয়ে কামুৰিছে বা যাক কামুৰিছে, বন্ধুসকল ঘৰুৱা হিচাপে কি উপায় অৱলম্বন কৰিলে তেনেকুৱা মৌমাখিৰ কামোৰৰ পৰা যিটো বিষ হয় বা যিটো যন্ত্ৰণা হয় বা খজুতি হয় বা পিৰপিৰণি হয় বা জ্বলা-পোৰা হয়, মানে যিটো সমস্যা হয় সেই সমস্যাৰ পৰা উপশম লাভ কৰিব পাৰি, আজি সেই বিষয়ে কথা পাতিবলৈ ওলাইছোঁ। বন্ধুসকল, বিশেষকৈ সচৰাচৰ মৌমাখিয়ে নাকামোৰে। সিহঁতক অত্যাচাৰ কৰিলে বা সিহঁতৰ কিবা মানে খুচিলে, সিহঁতৰ যিটো বাঁহ বনায় সেই বাঁহত কোনোবা যদি খুচে বা সিহঁতক অত্যাচাৰ কৰে, তেতিয়াহে সিহঁতে নিজক বচাবলৈ আমাক কামোৰে। ঠিক আছে বন্ধুসকল, যি কাৰণতে নহওক, যদি আপোনাক মৌমাখিয়ে কামুৰিলেই, শুং বিন্ধালেই, বন্ধুসকল কি কৰিব? বন্ধুসকল ঘৰুৱা হিচাপে কি উপায় কৰিব সেই বিষয়ে ক'ম। বন্ধুসকল প্ৰথমতে যোনটো মানুহক কামুৰিছে, যাক কামোৰে, সেই মানুহটোৰ ক্ষেত্ৰত আপোনালোকে দুটামান দিশ প্ৰথমতে আপোনালোকে লক্ষ্য কৰি চাই ল'ব যে কিমান সংখ্যক মৌমাখিয়ে শুং বিন্ধাইছে বা কিমানটা কামোৰ তাৰ বডিত পৰিছে। যদি কামোৰৰ সংখ্যা বেছি হৈছে আৰু সেই মানুহজন বিষত চটফটাই আছে, মানে সহ্য কৰিব পৰা নাই, তাৰ ধৈৰ্যৰ সীমা চেৰাই গৈছে আৰু মানুহজন ধৰক প্ৰায় অচেতন যেন হৈ গৈছে, তেনেকুৱা ক্ষেত্ৰত বন্ধুসকল এনেকুৱা ৰেমেডিৰ বা এনেকুৱা ভিডিঅ' চাই লাভ নাই। সেই মানুহটোক তৎক্ষণিক হিচাপে আপোনালোকে এজন ডক্তৰৰ ওচৰত লৈ যোৱাটো উচিত হ'ব। বন্ধুসকল যদি কম সংখ্যক কামোৰ পৰিছে বা কম সংখ্যক শুং বিন্ধাইছে আৰু সেই মানুহজন ধৰক প্ৰায় ধৈৰ্য সহ্য আছে, একেবাৰে সম্পূৰ্ণ হেৰুওৱা নাই, একেবাৰে সম্পূৰ্ণ অচেতন হৈ যোৱা নাই, তেতিয়াহ'লে এনেকুৱা ঘৰুৱা হোম ৰেমেডি বা ঘৰুৱা উপায় আপোনালোকে অৱলম্বন কৰাই পেলাই বিষৰ পৰা উপশম দিয়াব পাৰিব। এই ক্ষেত্ৰত বন্ধুসকল যদি সেই মানুহজনক কম সংখ্যক মৌমাখিয়ে কামুৰিছে, তেতিয়াহ'লে আপোনালোকে ঘৰুৱা হিচাপে বহুতো দিশা আছে, সেইবোৰ আপোনালোকে অৱলম্বন কৰিব পাৰে। মই বিশেষকৈ আপোনালোকক যিটো দিশা দিম, সেই দিশাটো আপোনালোকে অৱলম্বন কৰিলে খুব সোনকালেই তেনেকুৱা বিষৰ পৰা উপশম লাভ কৰিব পাৰিব। এই ক্ষেত্ৰত বন্ধুসকল আপোনালোকে এই ৰেমেডিটো ব্যৱহাৰ কৰাৰ আগতে মই আপোনালোকক ক'ম, যোন ঠাইত কামুৰিছে বা যোন ঠাইত কামুৰিছে সেই ঠাইত শুং আছে, আপোনালোকে প্ৰথমতে সেই শুংবোৰ উঠাই ল'ব আৰু শুংবোৰ উঠাওঁতে আপোনালোকে চেপেনা ব্যৱহাৰ কৰিব পাৰে বা আপোনাৰ ছুৰী বা আপোনাৰ চাহ খোৱা চামুচৰ যিটো হেণ্ডেলটো আছে, হেণ্ডেলটো তেনেকুৱা চুচাই পেলাই আপোনালোকে সেই শুংবোৰ উঠাই ল'ব। শুংবোৰ উঠাই লোৱাৰ পিছতহে আপোনালোকে এই ৰেমেডিটো ব্যৱহাৰ কৰিব পাৰিব। আৰু এই ৰেমেডিটো একেবাৰে সহজ, আপোনালোকৰ ঘৰতেই আছে আৰু প্ৰত্যেকৰ ঘৰত থাকেই। বন্ধুসকল ইয়াৰ বাবে আপুনি কি কৰিব? নিমখ ল'ব, ধৰক যদি আপোনাৰ আৰু কেৰাচিন ল'ব। যদি আপুনি 100 গ্ৰাম কেৰাচিন লয়, তাত আপোনাৰ 30-40 গ্ৰামমান নিমখ দিব। দি লৈ পেলাই দুটা বস্তু ভালকৈ মিহলাই পেলাই সেই কামোৰা ঠাইডোখৰত য'ত বেছি বিষ হৈ আছে সেই ঠাইত লগাই দিব। আপুনি চাব খুব সোনকালে বিষ নাইকিয়া হৈ যাব আৰু যিটো আপোনাৰ বিয়পি আছিলে বিষটো, য'ত কামুৰিছে সেই ঠাইৰ পৰা এনেকৈ লাহে লাহে বিয়পে বিষ, আপোনাৰ সেই বিয়পাটো কমি যাব আৰু আপোনাৰ জ্বলন পোৰণো কমি যাব। বন্ধুসকল এই ৰেমেডিটো আপোনালোকে ট্ৰাই কৰিব পাৰে। বন্ধুসকল ইয়াৰ উপৰিও আপোনালোকে মৌলিক হিচাপে ঘৰতে যদি এনেকুৱা মৌমাখি কামোৰে, প্ৰথম কিন্তু আপোনালোকে শুংবোৰ উঠাবই লাগিব, ঠিক আছে। তাৰ পাছত আপোনালোকে তাত বৰফ লগাব পাৰে। বৰফ লগালেও তেনেকুৱা বিষৰ পৰা উপশম লাভ কৰিব পাৰি। যদি বৰফ নাই, আপোনালোকে ঠাণ্ডা পানী দি সেই ঠাইডোখৰ ভালকৈ ধুই দিয়ক, তেতিয়াও কিন্তু আপোনালোকৰ এই বিষটো বিয়পোৱা বা তেনেকুৱা যদি কিবা বীজাণু আছিলে সেইবিলাক নাইকিয়া হৈ যাব। আৰু এনেকৈ ধুই লোৱাৰ পিছত আপোনালোকে তাত পিঁয়াজৰ ৰস লগাই দিয়ক, নতুবা পিঁয়াজ ঘঁহি দিয়ক কাটি পেলাই, তেতিয়াও বিষৰ পৰা বহুতখিনি উপশম লাভ কৰিব। তাৰ পাছত বন্ধুসকল আপোনালোকে সেই পেচেণ্টজনক পেইন কিলাৰ দিব পাৰে বা আপোনাৰ তেনেকুৱা খজুৱতি নিবাৰণৰ কাৰণে এলাৰ্জিকেল ঔষধ যেনেকৈ চেট্ৰিজিন, লেভ'চেট্ৰিজিন এনেকুৱা ধৰণৰ ঔষধ দিব পাৰে বা এজন ডক্তৰৰ ওচৰত লৈ গৈ তেওঁক ঔষধ খুৱাব পাৰে। বন্ধুসকল বিশেষকৈ এনেকুৱা মৌমাখিয়ে কামুৰিলে বা এনেকুৱা কম সংখ্যক কামোৰ পৰিলে তেনেকুৱা চিন্তা কৰিবলগীয়া একো নাই, বিশেষ ক্ষতি নহয়। বন্ধুসকল যিখিনি ফুলা আছিলে বা যিটো বিষ আছে সেইটো এনেও 2 দিনতে কমি যাব। যদি আপুনি সহ্য কৰিব পৰা বিষ হয়, তেতিয়াহ'লে মই কওঁ যে এনেকুৱা কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰিলে হ'ল আৰু তেনেকুৱা পেইন কিলাৰ বা তেনেকুৱা কিবা ঔষধ নাখালেও হৈ যাব
আৰু 2 দিনতে যদি ফুলি আছিলে সেই ফুলাখিনিও কমি যাব বন্ধুসকল আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই পেলাই আপোনালোকে কিবা নহয় কিবা এটা শিকিব পাৰিছে আৰু যদি ভিডিঅ'টো চাই পেলাই ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক এটা কৰিব আৰু যদি ভাবিছে আনেও উপকৃত হোক তেতিয়াহ'লে মানৱতাৰ খাতিৰত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বন্ধুসকল যদি আজি প্ৰথম মোৰ চেনেলত ভিডিঅ' চাই আছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো দাবাই থ'ব যাতে পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমতে আপুনি পায় বন্ধুসকল সুখত থাকক শান্তিৰে থাকক সদায় পৰ্যাপ্ত পৰিমাণে পানী খাব কমেও 1.5 ঘণ্টা ব্যায়াম কৰিব দৈনিক 1.5 ঘণ্টা ব্যায়াম কৰিব আকৌ লগ পাম নতুন ভিডিঅ'ত নতুন টপিকছত তেতিয়ালৈকে মোক আহিব দিয়ক ধন্যবাদ